নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ, য'ত আমি কথা পাতিম চিন পেইন কেনেকৈ ৰিলিজ কৰিব পাৰি, কেনেকৈ ভাল কৰিব পাৰি তাৰ সম্বন্ধে আলোচনা কৰিম। আৰু লগতে আমি তাৰ কিছুমান এক্সাৰচাইজ কৰি দেখুৱাম আৰু এইটো ক'ম যে চিন পেইন কিয় হয়, তাৰ মুখ্য কাৰণ কি। একচুৱেলি কি হয়, আপুনি ৰানিং প্ৰেক্টিছ কৰাৰ সময়ত এটা চিন পেইন হোৱাৰ মুখ্য কাৰণ হ'ব পাৰে আপুনি ডায়েটটো কেনেকৈ মেইনটেইন কৰিছে, বা আপুনি ৰানিং কৰাৰ সময়ত ভৰিখন কেনেকৈ মাটিত লেণ্ডিং কৰিছে। আৰু আপুনি প্ৰেক্টিছ কৰাৰ সময়ত আমি গ্ৰাউণ্ডত প্ৰেক্টিছ কৰে নে ৰ'দত প্ৰেক্টিছ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু প্ৰেক্টিছ কৰাৰ সময়ত আপুনি কি শ্বুজ ইউজ কৰে। একচুৱেলি আপোনাৰ চিন পেইন বুলি ক'লে এইটো কেতিয়াবা চিন পেইন হ'লে বহুত বিষ হয়, ইয়াৰ যিটো মাছুলছ থাকে এইডাল বহুত, এই চিন পেইনডাল বহুত বিষ হয়। চ' আমি যিকেইটা আপোনাৰ এক্সাৰচাইজ লৈ আহিছোঁ, সেই এক্সাৰচাইজকেইটা কণ্টিনিউ যদি আপুনি কৰি ৰাখে তেতিয়া বহুত সোনকালে চিন পেইনৰ পৰা মুক্তি পাব। আৰু লগতে আপোনালোকে ডায়েটটো মেইনটেইন কৰিব, পুষ্টিক আহাৰ গ্ৰহণ কৰিব। চ' আমি পলম নকৰি এক্সাৰচাইজকেইটা আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছসকল, যেতিয়া আপোনালোকে ৰানিং কৰাৰ সময়ত সদায় ভৰিখন মাটিত, আপোনালোকে এই গোৰোহাটো কেতিয়াও মাটিত নেপেলাব। সদায় আপোনাৰ ফ্লেট পেলাবলৈ চেষ্টা কৰিব। এইটো সময় এনেকৈ ফ্লেটকৈ পেলাবলৈ চেষ্টা কৰিব। না আপোনালোকে পাঞ্জা পেলাব না এৰি পেলাব। যিটো ফ্লেট পৰে সেইটো আপোনালোকে ফ্লেট পেলাবলৈ মানে ট্ৰাই কৰিব। তেতিয়া আপোনাৰ কি হয়, ভৰিখনৰ তেতিয়া যিটো চিন পেইন হয়, চিন পেইনটো তেতিয়া কম হ'ব বা চিন পেইন নহ'ব। চ' আমি এক্সাৰচাইজবিলাক কৰি দেখুৱাইছোঁ, কি কৰিব পাৰি এক্সাৰচাইজ। প্ৰথম পজিশ্যন এইটো থাকিব আপোনালোকৰ। বিলকুল আপোনালোকৰ বডিটো পূৰা ওপৰলৈ পুছ কৰিব আৰু পূৰা পাঞ্জাৰ ওপৰত থিয় হৈ যাব। পাঞ্জাৰ ওপৰত থিয় হোৱাৰ পিছত কমেও আপোনাৰ 10-20 মিটাৰ আপোনালোকে এনেকৈ ষ্টেপ বাই ষ্টেপ খোজকাঢ়িব আৰু ঘুটনা বিলকুল বেণ্ড কৰিব নালাগে। এইটো আছিলে আপোনাৰ যিটো ফাৰ্ষ্ট এক্সাৰচাইজ। আৰু চিন পেইন হোৱাৰ আৰু এটা মুখ্য কাৰণ হ'ব পাৰে, যিটো আপোনালোকৰ আপাৰ বডিটো বেছি হেভি হ'লে বা আপোনাৰ আপাৰ যিটো বডি হয় তাৰ ৱেইটটো যদি বহুত বেছি হয়, তেতিয়া আপোনাৰ চিন পেইন হোৱাৰ এটা মুখ্য কাৰণ হ'ব পাৰে। চ' আপোনালোকে চেষ্টা কৰিব নিজৰ বডি ৱেইটটো লুজ কৰিবৰ কাৰণে। আমি এতিয়া ছেকেণ্ড এক্সাৰচাইজটো আহিছোঁ। আপোনাৰ ছেকেণ্ড এক্সাৰচাইজৰ পজিশ্যন এইটো হ'ব ছেইম, খালি আপোনালোকে এই এডিত পেলাই আপোনাৰ এডি লগাব লাগিব জমিনত। এডি লগাই ওপৰলৈ বডিটো ওপৰলৈ পুছ কৰিব। পুছ কৰাৰ পিছত 10-20 মিটাৰ আপোনালোকে খোজকাঢ়িব পাৰে। ছেইম এইটো এক্সাৰচাইজ কৰোঁতে আপোনালোকে ঘুটনা অকণো বেণ্ড কৰিব নালাগে। সেইটো আছিলে আপোনাৰ 2 নম্বৰ এক্সাৰচাইজ। এতিয়া আমি কৰি দেখাব লাগিব 3 নম্বৰ এক্সাৰচাইজ। আপোনাৰ পজিশ্যন এইটো থাকিব, পজিশ্যন এইটো বনাব। আৰু এইটো পজিশ্যন লৈ বডিটো অলপ আগৰ যিটো আপাৰ বডি আছে অকণ ডাউন কৰি ল'ব। তাৰ হাত দুখন এইটো মুভমেণ্ট কৰিব আপোনালোকে বিলকুল। নৰ্মেল ছেম পজিশ্যন থাকিব আপোনাৰ এইটো। নৰ্মেল। প্ৰতিটো এক্সাৰচাইজৰ আপোনালোকে 3টাকৈ ছেট কৰিব পাৰে। আৰু এইকেইটা এক্সাৰচাইজ আপোনালোকে ৰানিং কৰাৰ পিছত কণ্টিনিউ কৰিব। তেতিয়া আপোনাৰ যিবিলাক পেইন থাকে বা যিবিলাক মাছুলছ খিচাপ থাকে সেইবিলাক বহুত সোনকালে ভাল হ'ব। আমি এতিয়া 3rd নম্বৰ পজিশ্যন আহিছোঁ। 4th নম্বৰ পজিশ্যন এইটো হ'ব আপোনাৰ।
এই ভৰিটো যিমান পাৰে সিমানে আপোনাৰ যিটো পাঞ্জা এই পাঞ্জাটো আপোনাৰ হিপত লগাবলৈ চেষ্টা কৰিব আৰু 30-40 ছেকেণ্ডমান ইয়াক হোল্ড কৰিব চেঞ্জ নৰ্মেল এতিয়া 5 নম্বৰত আহিছোঁ 5 নম্বৰ যিটো পজিশ্যন আছে এইটো যিমান পাৰে ওপৰলৈ টানি বস্তুটো পুছ কৰিব ওপৰলৈ যিমান পাৰে ওপৰলৈ উঠাব ভৰিটো আপোনাৰ এইটোতো আপোনালোকে 30-40 ছেকেণ্ড হোল্ড কৰিব পাৰে চেঞ্জ চেঞ্জ এইকেইটা আছিলে আপোনাৰ এইকেইটা এক্সাৰচাইজ আপুনি যিকেইটা কণ্টিনিউ ৰাখি আপোনাৰ যি চিন পেইন বহুত সোনকালে আপুনি মুক্তি কৰিব পাৰিব ইয়াৰ পৰা বহুত সোনকালে ৰিলিজ হ'ব পাৰিব চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো হিট কৰিব কিয়নো আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম তাৰ কোনো নটিফিকেশ্যন আপোনালোকে মিছ নকৰে চ' আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত নমস্কাৰ